Hello friends, কি খবৰ? মই আয়ুষ আপোনালোকে চাই আছে MLD Creation ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা মন গীত ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইন্টাৰেষ্টিং হ'ব কিয়নো যোৱাটো খণ্ডত গীতৰ মন বেয়া লাগি থকাৰ কাৰণে ফুৰিবলৈ যোৱাৰ সময়ত গীতৰ ওচৰলৈ মৃগাংক আহিছিল আৰু আপোনাৰ মোৰ বেছিখিনি কথাই মিলে গতিকে তোমাৰ মন বেয়া লাগি থকাৰ কাৰণটো মোক ক'ব পাৰা তেতিয়া মনটো পাতল লাগিব বুলি কোৱাত গীতে ৰশ্মি নোহোৱা হোৱাৰ কথাটো মৃগাংকক ক'লে আৰু তেতিয়া মৃগাংকই তাইৰ ফটোখন চাই ৰশ্মিক বিচাৰি যোৱা দেখিবলৈ পাইছিল আৰু আজিৰ খণ্ডটোত মনে ৰশ্মিৰ কথা চিন্তা কৰি থাকিব আৰু সেইখিনি সময়তে কৰিশ্মা মনৰ ওচৰলৈ আহিব আৰু মনে চিন্তা কৰি থকা দেখি মনৰ আগত গীতৰ বিষয়ে বেয়াকৈ ক'ব ৰশ্মিক গীতে জানি বুজিয়ে কিডনেপ কৰিছে এতিয়া নজনাৰ এক্টিং ধৰি আছে বুলি মনৰ আগত ক'ব এতিয়া বাৰু মনে কি ক'ব জানিবলৈ পাব আজিৰ খণ্ডটোত ইফালে আকৌ জিন্তু আৰু গীত একেলগে ৰশ্মিক বিচাৰি ফুৰি থাকিব আৰু সেইখিনি সময়তে মালাই গীতৰ মোবাইলত ফোন কৰিব আৰু ৰশ্মিৰ কথা কৈ মালাই গীতৰ আগত পইচা দাবী কৰিব এতিয়া বাৰু মালাই যে ৰশ্মিক কিডনেপ কৰিছে সেই কথাটো গম পাবনে জানিবলৈ চাব মন গীত ধাৰাবাহিকখনত আনফালে ৰশ্মিক কিডনেপ কৰা মানুহজনে যে পইচা দাবী কৰিছে সেই কথাটো কৰিশ্মাই দাদাকৰ আগত ক'ব আৰু তেতিয়া দাদাকে যিমান পইচা লাগিলেও মই ৰশ্মিক উদ্ধাৰ কৰিম বুলি ক'ব আৰু তেতিয়া কৰিশ্মাই দাদাকৰ আগত পইচা দিবলৈ মানা কৰিব এতিয়া বাৰু কৰিশ্মাক কি ক'ব জানিবলৈ পাব আজিৰ খণ্ডটোত আপোনালোকে মন গীত ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ